কবিতাৰ শিৰোনাম অতীতৰ মধুময় স্মৃতি। অতীতৰ মধুময় স্মৃতিৰ চানেকি তুমি। প্ৰাকৃতিক সৌন্দৰ্যৰে মনোমোহা বিদ্যা মন্দিৰখনত ৩৭ বছৰে জ্ঞানৰ পুষ্প বিলাই তুমি অৱসৰ ল'লা। তুমি শক্তিশালী নাবিক, তুমি শক্তিশালী সৈনিক। তোমাৰ সহজ সৰল অন্তৰত বিচাৰি পাইছোঁ আকাশৰ বিশালতা, সাগৰৰ গভীৰতা, বতাহৰ মধুৰতা। নানা ঘাত প্ৰতিঘাত, নানা ধুমুহা নেওচি প্ৰতিটো বসন্ত হাঁহিমুখে তুমি বিদায় দি আহিছা। মানিছোঁ তোমাৰ সাহসিকতা, একাগ্ৰতা, কষ্ট সহিষ্ণুতা, দায়িত্বশীলতা, কৰ্মনিষ্ঠতা। সমুদ্ৰ তীৰৰ পৰা কঠিন পৰ্বত শিখৰত জয় কৰাৰ দৰে তোমাৰ কৰ্মজীৱনৰ সফল সমাপ্তি কৰিলা। তাৰ বাবে জনাইছোঁ অভিনন্দন। তোমাৰ চিৰসেউজীয়া কৰ্মস্থলী বিদ্যা মন্দিৰৰ পূজাৰীসকল, যাক তুমি অতদিনে জ্ঞানৰ টোপোলা বিলালা, তেওঁলোকৰ অন্তৰত তুমি ধ্ৰুৱ তৰা হৈ চিৰদিন জিলিকি ৰোৱা। তুমি অক্লান্ত শিল্পী চিৰকালৰ। তোমাৰ প্ৰাণ পাই ঠনধৰি উঠা ডালপাত আমি, তোমাৰ ছাঁত জিৰাম আমি উৰে জীৱন। তোমাক শত শত চালাম, মৰম ভক্তি শ্ৰদ্ধাৰে জীৱনৰ বহুমূলীয়া হেঙুলীয়া আভাৰ সামৰণি মাৰিছোঁ দুধাৰি আনন্দৰ অশ্ৰু তোৰণেৰে।